ছোৱালী লিজা তৰফৰ পৰা আপোনালোকৰ এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বলকচোন ৰেচিপিটো চাওঁ আৰু ৰেচিপিটো কি হয় তাকে অকণ আগভাগ লওঁ বলক। এইপিনে হ'ল পটেটো, আলু, এইপিনে হ'ল প্ৰক গাহৰি, এইপিনে হ'ল লাই শাক, মাষ্টাৰ্ড গ্ৰীণ, এইপিনে হ'ল অনিয়ন পিঁয়াজ, এইপিনে হ'ল চিলি জলকীয়া, এইপিনে জিঞ্জাৰ আৰু গাৰ্লিক পেষ্ট, আদা নহৰু পেষ্ট। এতিয়া আমি তেল অকণমান বাকি দিছোঁ। তেলো মই ঢেৰ নাই লোৱা কাৰণ কমকৈ লৈছোঁ। আমি তেলখিনি ধুনীয়াকৈ এনেকৈ কৰি লৰাই পিনে চাৰি ৰাউণ্ডটো লগাই লৈছোঁ। দেখিছেনে? ভাবচোন কেনেকুৱা যেন দাঙি চাওঁ দেখিছে বহুত ধুনীয়া হৈ আহিছে। খুব ধুনীয়াকৈ গাহৰিখিনি সিজি আহিছে দেখিছেনে? আমি লাহেকৈ ইয়াত আলু এড কৰিম আৰু অলপমান দেৰি সিজি ল'ব দিছোঁ। তাৰপৰা আমি আলুখিনি এড কৰি দিম। এফালে আমি আকৌ গাহৰিখিনি অকণমান লাগি যোৱাৰ কথা ভাবিছোঁ। নাই খালি এই কথা বৰ বেয়া। ঐ ইমান কষ্টত লাগি লাগিছে। আপোনালোকে কওকচোন ইণ্ডিয়া হাৰিবনে জিকিব? অকণমান নহয় অকণমান। মছলা কৰিছোঁ দেই। এইটো কাশ্মীৰ ৰেড চিলি। এইটো মোৰ স্পেচিয়েল মছলা। এইটো মছলা মই নিজে বনোৱা। মই গেছটো অফ কৰি দিছোঁ। মই ধনিয়া পাত দিছোঁ ধুনীয়াকৈ। মজা। বহুত টেষ্টি কৰিম। আজিকালিৰ দিনত ডেক'ৰেশ্যনটো আপোনাৰ মেইন হৈ পৰিছে। আপোনালোকে যিমানেই ডেক'ৰেশ্যন কৰিব সিমানেই আপোনাৰ ৰেচিপিটো দেখিবলৈ ধুনীয়া আৰু খাবলৈ ভাল হয়। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। বাই বাই।